জীৱন যাত্ৰা যেতিয়া নিৰাশ হৈছা, সকলোৰে শেষ বুলি ভাবিছা, প্ৰভু ৰাখি গনা এটি এটিকৈ তাতা চৰিত হবা তেওঁ দয়াৰ লেখ গণিছোৱা এটি এটিকৈ মন কৰা তেওঁ ৰাখি গুৰলৈ উল্লেখ কৰা এটি এটিকৈ যি যি কৰিলে তেওঁ তোমাৰ ভাললৈ। চিন্তাৰ বোজা তুমি কেকাই গৈছানে, ক্ৰুচৰ ভাৰত তুমি ক্লান্ত হৈছানে, আশীৰ্বাদবোৰ গনা সন্দেহ হ'ব দূৰ, আনন্দৰে তোমাৰ জীৱন হ'ব গণিছোৱা এটি এটিকৈ মন কৰা তেওঁ ৰাখি গুৰলৈ উল্লেখ কৰা এটি এটিকৈ যি যি কৰিলে তেওঁ তোমাৰ ভাললৈ। আনৰ মাটি বাৰী সম্পদ দেখি তোৰা প্ৰভুৰ স্বৰ্গীয় সম্পত্তি, আশীৰ্বাদবোৰ গনা জগতৰ ধনে, স্বৰ্গত কোনো বঁটা দিব নোৱাৰে। গণিছোৱা এটি এটিকৈ মন কৰা তেওঁ ৰাখি গুৰলৈ উল্লেখ কৰা এটি এটিকৈ যি যি কৰিলে তেওঁ তোমাৰ ভাললৈ। এতেকে সৰু বৰ বিপদ হৈ যেতিয়া ঈশ্বৰ সিংহাসনত নিৰাশ নহবা, আশীৰ্বাদবোৰ গনা দুখ সহায় হ'ব, শেষলৈকে সহায় শান্তি থাকিব। গণিছোৱা এটি এটিকৈ মন কৰা তেওঁ ৰাখি